ফুকনৰ পাতি লোৱা বায়েক অৰ্থাৎ জনপ্ৰিয় অভিনেত্ৰী সুমি বৰা বৰ্তমান পলায়ন অৱস্থাত আছে। দীক্ষু শৰ্মাৰ ঘৰৰ পৰা যোৱাৰ পাছত পুনৰ নিৰুদ্দেশ অভিনেত্ৰী সুমি বৰা। তাৰ পাছতে অভিনেত্ৰী সুমি বৰাই ফেচবুকত লাইভ আহি ক'লে, মোক আপোনালোকে বেয়া পাইছে, আপোনালোকক মই কষ্ট দিছোঁ। এতিয়া বলকচোন আমি সুমি বৰাই কৰা লাইভটো চাই লওঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰি দিব আৰু এটা কমেণ্ট কৰি জনাব সুমি বৰাই শাস্তি পাব লাগে নে নালাগে, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া বলক ভিডিঅ'টো চাই লওঁ। ক'বলৈ ভাষা নাই, গম পাইছোঁ সকলোৱে খুব বেয়া পাইছে, বহুত কষ্ট পাইছে, কষ্ট দিছোঁ মই। ক'বলৈ ভাষা নাই, গম পাইছোঁ সকলোৱে খুব বেয়া পাইছে, বহুত কষ্ট পাইছে, কষ্ট দিছোঁ মই। ক'বলৈ ভাষা নাই, গম পাইছোঁ সকলোৱে খুব বেয়া পাইছে, বহুত কষ্ট পাইছে, কষ্ট দিছোঁ মই। ক'বলৈ ভাষা নাই, গম পাইছোঁ সকলোৱে খুব বেয়া পাইছে, বহুত কষ্ট পাইছে, কষ্ট দিছোঁ মই।